নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আজি আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। ভিডিঅ'টো থাম্বনেইলত চাই নিশ্চয় গমেই পাইছে কি হ'ব আপোনালোকে, গতিকে শেষলৈকে চাওক। ভিডিঅ'টো কেনেকুৱা হৈছে ক'ব, জনাব। প্ৰথমে মই চকুকেইটা আঁকি ল'লোঁ। প্ৰথমে আউটলাইনটো একচুৱেলি মই বনাই ল'লোঁ। প্ৰথমে আউটলাইনটো বনোৱা ভিডিঅ' মই আপোনালোকক দিয়া নাই। ড্ৰয়িং কৰিলে সদায় চকু পাই আঁকিবলৈ লাগে, তেতিয়া একজেক্টটো গম পোৱা যায়। আৰু চাই থাকক, মই চকুকেইটা আঁকি ল'ম প্ৰথমে, তাৰপাছত দেখিছে মই কেনেকৈ লাহে লাহে আঁকিছোঁ। ঠিক তেনেদৰে আপোনালোকে একদম লাহে লাহে চাই আঁকিব লাগিব, যাতে যেনেকৈ আছে তেনেকেই ডিটেইলছ চাই আঁকিব লাগিব। চাই থাকক।
এতিয়া মই হেয়াৰ আঁকিম। হেয়াৰটো চাব যিটো ডাইৰেকশ্যন আছে সেইটো ডাইৰেকশ্যনতে আঁকি গৈছোঁ। আৰু যিহেতু পকা চুলি ন, বহুত মুস্কিল বনাবলৈ, অলপ চাই ল'ব কেনেকৈ বনাইছোঁ। বেছিকৈ ডাৰ্ক কৰি দিব নোৱাৰি, অলপ অলপকৈ দি লৈছোঁ প্ৰথমে মই, তাৰপিছত অলপ ব্ৰাছ কৰি মাৰি দিছোঁ। চাই থাকক, পকা চুলি বনোৱাটো বহুত মুস্কিল হয়। দাড়িকেইডাল চাব বাৰু, দাড়িকেইডাল মই কেনেকৈ কৰি দিছোঁ। এতিয়া পিছফালে মই বেকগ্ৰাউণ্ডটো য়েলো চাৰ্কল পেঞ্চিল দি ক'লা কৰি দিছোঁ, তেতিয়া বেছি ভাল লাগিব। চাই থাকক কেনেকৈ কৰি দিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিল, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে পুনৰ এটি ভিডিঅ'ৰে লগ পাম পাছলৈ। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ।